হেল্ল' এভৰিৱান, আৰু এটা নতুন কবিতালৈ মই ভৈৰৱীয়ে আপোনালোক সকলোকে এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিব লোৱা কবিতাটিৰ নাম হৈছে মাথু তুমি। তেন্তে আৰম্ভ কৰোঁ আহক আজিৰ কবিতা মাথু তুমি। কেতিয়াবা অপেক্ষা কৰিও ভাল লাগে দিয়কচোন। আপোনাৰ এটা মেছেজ বা ফোন কলৰ অপেক্ষাত ৰৈ থকাৰো এক সুকীয়া আমেজ আছে। আপোনাৰ সৈতে আজি বহুদিনৰ চিনাকিও নহয়, কিন্তু যেতিয়াৰ পৰাই আপোনাক পাইছোঁ আপুনি মোৰ একেবাৰে কাষত থকা যেন অনুভৱ হয়। আপোনাৰ কথাবোৰে মুখত হাঁহি বিৰিঙাই দিয়ে, পাহৰাই দিয়ে আপুনি মোৰ যে এটা বেয়া অতীত আছিল। একেবাৰে মনত পৰিব নিদিয়ে মোৰ আগৰ নিদ্ৰাবিহীন ৰাতিবোৰৰ কথা। কি ভাল পাওঁ নাজানো, আপুনি মোৰ কোন বুলি সুধিলেও মোৰ একো উত্তৰ নাথাকে। মাথো জানো আপুনি মোৰ বহুত আপোন হৈ পৰিল, যেনেকৈ মই আপোনাৰ বাবে